নমস্কাৰ বন্ধুসকল 23 জুনত বৃহৎ এখন উপহাৰ কুপন খেল হ'বলৈ গৈ আছে মেঘালয়ত আৰু মাত্ৰ কেইটামান দিন বাকী আছে। যদি কোনোবা ইচ্ছুক ব্যক্তি আছে টিকেট ল'ব ভাবে যে স্ক্ৰীনত ফোন নম্বৰ দিয়া থাকিব, যোগাযোগ কৰিব পাৰিব। আৰু এটা টিকেটৰ মূল্য মাত্ৰ আপোনাৰ এটা 100 টকা। আৰু যদি বুক লয়, বুকৰ ওপৰতো খেল আছে। এটা বুকত আপোনাৰ 13টা কুপন থাকিব। আৰু কি প্ৰাইজ আছে মই এবাৰ কৈ দিওঁ। এইটো মই এবাৰ দেখাই দিছোঁ আপোনাৰ, ধৰি লওক টিকেটটো আৰু ডেটটো দেখিছে 23/6/2025। ইয়াত ভাল প্ৰাইজ আছে। যদি কোনোবা ইচ্ছুক ব্যক্তি আছে যোগাযোগ কৰিব পাৰে। তো ইয়াত ফাৰ্ষ্ট প্ৰাইজটো হ'ল, কুপন প্ৰাইজটো হ'ল আপোনাৰ মহিন্দ্ৰা থাৰ, আৰু তাৰ বিনিময়ত যদি পইচা ল'ম বুলি হয় পইচাও ল'ব পাৰে। গোটেই পইচাটো দিয়াই আছে ইয়াত। আৰু 2 নম্বৰটো হ'ল ৰয়েল এনফিল্ড ক্লাছিক 350, 3 নম্বৰটো হ'ল য়ামা R15, আৰু 4 নম্বৰটো হ'ল মাৰুতি জিমনি জেটা, 5 নম্বৰটো হ'ল TVS আপাচি 160, আৰু 6 নম্বৰটো হ'ল মাৰুতি বেলেনো, 7 নম্বৰটো হ'ল হিৰো গ্লেমৰ, 8 নম্বৰটো হ'ল Hyundai i20, আৰু 9 নম্বৰটো হ'ল TVS এণ্ট্ৰক, আৰু 10 নম্বৰটো হ'ল মহিন্দ্ৰা স্কৰপিঅ'। তো আৰু বুকৰ ওপৰতো খেল আছে। তো বুক প্ৰাইচ ফাৰ্ষ্টটো হৈ গ'ল আপোনাৰ Hyundai i10 নিউজ, আৰু 2 নম্বৰটো হ'ল য়ামা ZMR, আৰু 3 নম্বৰটো হ'ল বাজাজ প্লেটিনা। তাৰ বিনিময়ত যদি পইচা ল'ম বুলি হয় পইচা ল'ব পাৰে। যদি কোনোবা ইচ্ছুক ব্যক্তি আছে টিকেট ল'ম ভাবি আছে, তেন্তে স্ক্ৰীনত ফোন নম্বৰ দিয়াই থাকিব, যোগাযোগ কৰিব পাৰিব।